পইচা দেখোন গতিয়ে আছে দেখো আপোনাৰ মানুহজনে বৰ মুখখন চোকাটো একো চোকা নহয় আৰু কাজিয়া লাগিবলৈ আহিলে নেকি কাজিয়া লাগিবলৈ অহা নাই তেল অকণ বিচাৰিহে আহিছিলো নাই কাৰণে নাই আমাৰ ঘৰত আগতে নাথাকোতে মাৰে সদায় আমাৰ ঘৰ পৰা গৈ পেলাই দাইল কেইটামান আলু এটা পিঁয়াজ অকণমান নিমখ জলকীয়া চাও আমাৰ ঘৰ পৰা আনি পেলাই চলিলে লাজ নালাগে আইঅ আমাৰ পাপাই 10 টোমান চাকৰি কৰে তাহাঁতৰ ঘৰ পৰাহে আনি আমি চাই থাকো চাকৰি কেতিয়া চাকৰি পালো কেইদিন হৈছে তোৰ বাপেৰে চাকৰি পাই কেইদিন হৈছে মোৰ লগত তেনেকে মুখ নচলাবি মাৰে তেনেকে নচলে মুখ মোৰ আজি দেৰিয়ে হৈছে পাই ছাৰৰ পৰা সদায় গালি শুনিব লাগে এইজনী যে ইমান দেৰি কৰে তাইক মই অথনি ফোন কৰি কলো ঐ সোনকালে বোলো ওলাই আহিবি এতিয়ালৈকে নাই ঐ বৰদৈচিলা ভাবিছিলো এবাৰ জাতিলাও কেইটামান বিকি পেলাই ছোৱালীজনী টিউচনৰ ফিজ কেইটা দিম কৰনো বৰলবোৰে আহি গোটেই জাতিলাওজোপা একদম নাইকিয়া কৰিলে দেই জাতিলাও এটাও নলগা হ'ল এতিয়ানো কেনেকে টিউচনৰ ফিজ এমাহৰ দিওঁ তাকে একদম চিন্তা হৈছে পাই মা মা অ মাজনী মিনতি আহিলে মই যাওঁ অ যা সোনকালে আহিবি খালি দেই হ'ব দে আৰু শুনচোন মিনতি আকৌ ছোৱালীজনী ভাল নহয় তাইৰ লগত তই জলৈ তলৈ নাযাবি দেই হ'ব দে তই যে এনেই চিন্তা কৰ অ হ'ব যা 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 মাজনী সোনকালে আহিবি দেই এই ছোৱালীজনীক লৈ যে মোৰ একদম বৰ চিন্তা হৈছে পাই বাপেকটো কোনো খা শিকতি নাই কিনো হ'ব মই একো ভাবিয়ে পোৱা নাই দেই ঐ ৰ হ'লে ভাত খাওঁতে দেৰি হ'ল আকৌ তোৰ পৰা যে সদায় দেৰি হয় হ'ব, মই বৈ। সোনকালে ওলাবলৈ বৈ ছাৰে এতিয়া আমাক গালিয়ে পাৰিব আহা। বহুত দেৰি হলে ইমান দেৰি কৰে নহয় এইজনীৰ পৰা যে সদায় দেৰি হয় তোৰ পৰা যে সদায় গালি খাব লাগে ছাৰ গম পাৱনে কেলে টিউচনৰ পইচা কেইটা সোনকালে দি নিদিয় মাক কৈছিলো মায়ে দিমকে কৈ আছে দেউতাই আকৌ পইচা পোৱা নাই নহয় হলেও টিউচনৰ পইচা কেইটা ধুনীয়াকে ক্লিয়াৰ কৰিব লাগে আমাৰ দেখা নাই মায়ে পাপাই একদম তেতে দি থৈ যায়হি আৰু ইমান এইবোৰ কি কষ্টিম কৰিছ কেলে ৰাম ৰাম কেলে ভাল কাপোৰ দুযোৰ ল'ব নোৱাৰ হা ক'ত পাবি দেউতাই হাজিৰা কাম কৰি যেনে কাপোৰ এযোৰ আনি দিয়ে হ'ব থ হাজিৰা কাম কৰি হলেও ভাল কাপোৰ এযোৰ পিন্ধি আহিব পাৰ সদায় একেযোৰ কাপোৰকে টিউচনলে তোৰ লাজ নালাগে হা মানুহৰ আগত তহঁতি ধনী মানুহ ভাল কাপোৰ পিন্ধিবি ধনী বুলি নহয় কাপোৰ এসাঁজ তই নিজেও স্কলাৰশ্বিপৰ পইচা কি কৰ স্কলাৰশ্বিপৰ পইচা পাইছ ন কি কৰিলি সেইবোৰ ঘৰত দিওঁ আকৌ ঘৰত দিয় দেখিছো নহয় ঘৰত কেইটকা পইচা দিছ ভালকে কেনে কাপোৰ দুটামান আনিবি আকৌ আমি দেখা নাই ইমান ধুনীয়াকে আহো তোক লৈ যে সঁচাকে টিউচনত বৰ লাজ লাগে যাওঁ বৈ সঁচাকে পাই এইবোৰ যে ভাল কাপোৰ এটা পিন্ধিব পাৰে আৰু দেই অ ফোনটো আহিলে হেল্ল' অ ক'ত আছা তুমি অ মই আছো এই যে মাজগাঁৱৰ মাজতে আছো আহা আকৌ অ ঠিক আছে ঐ ছোৱালী কথা এটা শুন তই এইখিনিতে ৰৈ থাক মই অকমান ফুৰি আহোগে কিন্তু আকৌ এইবোৰ কথা আকৌ ঘৰত নকবি আকৌ সোনকালে আহিবি আকৌ আইঅ কেনেবাকে যদি ঘৰত কবলৈ হয় এটা চৰ দিম নহয় নকবি আকৌ ঘৰত আকৌ হেল্ল' আহা আকৌ ৰৈ আছো নহয় মই আহা আকৌ সোনকালে ৰৈ আছো নহয় অ হ'ব ঐ ছোৱালী তোক মৰমতে মাৰিছো বেয়া নাপাবি আৰু সেই তোক মই কাপোৰ এযোৰ দিম নহয় অকণো চিন্তা নকৰিবি খালি মই আকৌ যে কাৰোবাৰ লগত যাওঁ কি কৰো সেইবোৰ ঘৰত আকৌ নকবি আকৌ দেই হ'ব দে নকওঁ অ নকবি আইঅ আজনীজনী কাপোৰ এযোৰ ভালকে দিম তোক মই আজিও এতিয়া সেইজনী বা দেৰি হ'ব মায়ে আজিও মোক গালি পাৰিব ইমান দেৰিকে আহিছ বুলি মায়ে কৈয়ে পঠিয়াইছে তাইৰ লগত ভালকে থাকিবি এতিয়া এইজনীয়ে মোক গোটেই গালি শুনাব দিয়া মায়ে মাৰিব আজি মোক মই গম পালো অ আমাৰ ফুচু আহিছে ইমান দেৰি কৰা নে সোনকালে আহিবলৈ কৈছিলো দেৰি হৈ গ'ল আকৌ টাইমটো অকণ মেনেজ কৰিব লাগে আকৌ এইবোৰ কি পিন্ধি আহিছা তোমাক ব্লেজাৰটো পিন্ধি আহিবলৈ কৈছিলো নে ব'লা মই সোনকালে আহিছো আজি বাপেকৰ পৰা আজিও গালি শুনাব ইমান দেৰি কৰে সদায় কওঁ সোনকালে আহিবি টিউচনৰ পৰা কিনো কৰেগে তাইহে জানে আৰু দেই এতিয়ালৈকে আহি পাবলৈ সময় হোৱা নাই মা পালোহি ইমান দেৰি যে কৰিলি ক'ত আছিলিগে ইমান দেৰি আইঅ মিনতিৰ কাৰণে হ'ল আকৌ দেৰি মিনতি ক'ৰবাত ল'ৰা এটাৰ লগত বাইকত উঠি গ'ল মই তোক সদায় কওঁ সেইজনীৰ লগত নাযাবি সেইজনীৰ লগত নাথাকিবি কথা এটা ক'লে নুশুন বাপেৰৰ পৰা এতিয়া গালিটো শুনিবি যা কগে যা এইজনী এই মিনতি লগ পাই ছোৱালীজনী গোটেই জীৱনটো ধ্বংস কৰি দিব দেই হাৰাম জাতিজনী এজনী ভাল ছোৱালীজনীৰ লগত ছোৱালী হ'ল তাই ঐ ছোৱালী ৰ মা কি হ'ল ৰাতিকা আকৌ কেচিন নাই আকৌ পঢ়িবলৈ দেই মোক আকৌ কৰি থাকিবি আকৌ কাজ মেডেল নাই ৰ বাপেৰ হাতত টকাও নাই এতিয়া বায়েকৰ পৰা কাজ মেডেল অকণ বিচাৰি আনিবগৈ লাগিব পৰীক্ষা কেতিয়া পানো
পৰীক্ষাও এসপ্তাহ আছে মই গম নাপাওঁ যেনে তেনে কিবা এটা কৰ ৰ মই চাব নহ'লে লাগিব মম দুডাল হ'লেও আনি দে আই ছোৱালী এটকা এটা নাই হাতত বাপেৰ এটা নাই ঘৰত দেখা নাই এই 4-5 দিনৰ বাপে কামলৈ গ'ল পইচা এটকা এটা দিয়াহি নাই মই মাইকী মানুহজনী ক'ৰ পৰা খুজি আনোঁ ৰ নহ'লে আহি পতে সেই বৌ যে বিকে অ। কেৰাচিন বিকে আহে বুলি কোৱা শুনিছোঁ যাচোন ৰ মই মিনতি ঘৰ পৰা আহোঁগৈচোন অকণমান দিয়ে বা তাই লগৰ ছোৱালীয়ে তোৰ দিবও পাৰে ৰ গৈ আহোঁগৈ ৰ তই গৈ আছে যা তই পানীটো ভিতৰত লৈ যাচোন হ'ব দে মিনতি 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 বৰমা আহক আহক ভালে আছ হ'বলা ভালে আছো দেই বহকচোন হ'ব দে কতে বহিছো আই কঁকালটো ইমান বিষ সেইকেইদিন ধান বুদাইছো ছোৱালী ঘৰতে আছে নে ঘৰতে আছে ঘৰত মা আছে নে ঘৰত ছোৱালী মা নাই মা কেলে হেৰি ভাত দিবলৈ গৈছে আকৌ ৰোৱনী ধেৰ লগাইছে ন পথাৰত শুনচোন হেৰি হ'ল কাচ তেল অকণমান দেচোন আমাৰ কাচি তেল নাই দেই আমাৰ আজিকালি কাচি তেল নজ্বলাও নহয় ইনভাৰ্টাৰ আনিলে নহয় হয় নি সেই পাই আমাৰ এতিয়া বৰ দিগদাৰ হ'ল ছোৱালীজনী পৰীক্ষা পালেহি এতিয়া কাচি তেল অকণো নাই কিনো হ'ব জানো সেইবোৰ কাচি তেল নাই দেই মই এইবোৰ দিবলৈ নাই মায়ে আহি মোক কিনে গালি পাৰিবহি আগতেও নিছিলে হেনো 2 বটল নিদিলেহি হ'ব দে মই কিবা এটা কৰিব লাগিব পাই কৰকে যাওক পইচানো গতিয়ে আছে দেখোন আপোনাৰ মানুহজনে বৰ মুখখন চোকাটো একো চোকা নহয় কাজিয়া লাগিবলৈ আহিলে নেকি কাজিয়া লাগিবলৈ অহা নাই তেল অকণ বিচাৰিহে আহিছিলো নাই তই নাই আমাৰ ঘৰত আগতে নাথাকোতে মাৰে সদায় আমাৰ ঘৰ পৰা গৈ পেলাই দাইল কেইটামান আলু এটা পিঁয়াজ অকণমান নিমখ জলকীয়া চব আমাৰ ঘৰ পৰা আনি পেলাই চলিলে লাজ নালাগে আমাৰ পাপাই 10 টোমত চাকৰি কৰে তাহাঁতৰ ঘৰ পৰাহে আনি আমি চলি থাকো। চাকৰি কেতিয়া চাকৰি পালো কেইদিন হৈছে তোৰ বাপেৰে চাকৰি কৰা কেইদিন হৈছে চা মোৰ লগত তেনেকে মুখ নচলাবি মাৰে তেনেকে নচলায় মুখ মোৰ লগত দেখিছো নহয় কি দেখিছ এই অকল খোৱাটো কাম কৰিবগে নোৱাৰো হা কাম কৰিবগে নোৱাৰো আমাৰ ঘৰ পৰা সদায় বস্তু নিবলৈ আহে তাই খাৰাম জাতিজনী তাই সদায় আহিব আমাৰ পৰা বস্তু নিবলৈ তাইৰ মুখখন ইমান চোকা তাই একদম আমাৰ দেউতাৰ কথা বেয়া কৈছে মাৰ কথা বেয়া কৈছে তাই আহকচোন আৰু মা আহক আজি চব মা আগত লগাম এই ঘৰ নামকে আজি মই